গাইজ আজি আহিলোঁ আমি থিয়েটাৰ চাওঁ বুলি গোটেইগিলাকে লগ লাগি পেলাই আমাৰ দুনিত মানে আজি থিয়েটাৰ আৰম্ভণি হৈছে। আজি প্ৰথম নিশা আৰু আজি প্ৰথম নিশা নাটকখনৰ নাম হৈছে মনে মনে চাওঁ তোমাক। পিছে গাইজ মই হ'লে মনে মনে কাকো চাই থকা নাই দেই, কোনোবাই যদি কাৰোবাক চাই আছে তেতিয়াহ'লে ক'ব পাৰে। আৰু আমি থিয়েটাৰৰ তলি আহি পালোঁ আৰু ভিতৰত সোমালোঁ বঢ়িয়াকৈ। ফাইনেলি থিয়েটাৰ আৰম্ভণি হৈ গ'ল আৰু ইমান ধুনীয়াকৈ গাইজ ডান্স কৰি আছে চাওকচোন আপোনালোকে। আৰু আপোনালোকক অকণমান দেখাব কাৰণে চেষ্টা কৰিলোঁ, কেনেকুৱা পালে জনাব এটা কমেণ্ট কৰি। মোৰ পিছে থিয়েটাৰ চাই বহুতেই বেছি ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট এটা কৰিহে গম পাম, নিশ্চয় কৰিব। আৰু গাইজ মই ভাবিলোঁ একেলাই মই চালিনো কি হ'ব, আপোনালোককো দেখাওঁ অকণমান। আৰু পিছে আপোনালোকে চাই কেনেকুৱা পালে ক'ব, মোৰ পিছে ভালে লাগিল। আৰু ফাইনেলি গাইজ থিয়েটাৰখনো শেষ হৈ গ'ল, আমিও ওলালোঁ বাহিৰত। যি ঠাণ্ডা গাইজ, যি কপনি ধৰিছে বাহিৰত ওলাই আহোঁতে। পিছে গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজি ভিডিঅ'টো ইমান আছিলে।